এতিয়া বনাব ওলাইছোঁ মই অকণমান মাংস, ব্ৰইলাৰ মাংস, অলপমান বিলাহী লৈছোঁ মানে দুটা, এনেকৈ আলু এটা, জলকীয়া, পিঁয়াজ, এনেকৈ আদা নহৰু আৰু জলকীয়া অকণমান খুন্দি লৈছোঁ। আৰু এতিয়া মই কেৰাহী বহাই দিছোঁ, ইয়াতে মিঠাতেল দি দিলোঁ, তেল কম খৰচতে বনাব পাৰি মাংসখিনি, ব্ৰইলাৰ মাংস। শুকান জলকীয়া দি দিলোঁ, মই দি দিছোঁ। তাৰপিছত পিঁয়াজটো দি দিম মই এতিয়া। এতিয়া মই পিঁয়াজটো দি দিলোঁ ইয়াতে। পিঁয়াজটো দি অকণমান ভাজিব লাগিব, লৰাই থাকিব লাগিব। অকণমান লৰাই দিছোঁ, অকণমান ৰঙৰ নিচিনা হ'ব লাগিব। ভাজি আছোঁ, লৰাই আছোঁ বোলো। লৰাই মানে হৈছে পিঁয়াজটো ভাজি, মানে এতিয়া মই আদা নহৰু পেষ্টটো দি দিছোঁ ইয়াতে। এতিয়া অকণমান ভাজি লওঁ, ভাজি মানে দুটা মিক্স কৰি লৈ জলকীয়া পেষ্টটো দি দিছোঁ ইয়াতে। অকণমান জলকীয়া মানে খুন্দি লৈছিলোঁ ইয়াতে। মই ভাজি হৈছে বৰ্তমান। এতিয়া মই লৰাইছোঁ জিৰা গুড়ি ইয়াতে পেকেটৰ গুড়ি দিছোঁ মই। জিৰা ধনিয়া মানে এনেকৈ দি দিছোঁ মছলাখিনি। লগত মিট মছলাও দি দিছোঁ, মিট মছলা। আপোনালোকে চাই থাকক মোৰ ৰেচিপি কেনেকৈ হয়, ভিডিঅ'টো পূৰা শেষলৈকে চাব। আৰু বাকী মছলাটো দি দিয়াই হয়। আৰু অকণমান ভাজি লওঁ, ইয়াতে হালধি দি দিওঁ, 1 চামুচ হালধি দি দিছোঁ মই। নিমখ লগতে দি দিওঁ, নিমখে হালধি গোটেই মছলাৰ লগত ভাজি ল'লোঁ। ভাজি ল'ব লাগিব, ভাজি লৈ এতিয়া মই ভাজি আছোঁ, লৰাই আছোঁ বৰ্তমান। এনেকৈ চিম্পুলকৈ, মানে চিম্পুল নহয়, মছলা দিলে ক'ত চিম্পুল হ'ব, মানে এনেকৈ বনাই আছোঁ। আপোনালোকে বেছি মানে খৰচ নাযায় আৰু মই এনেকৈ বনাই আছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। অকণমান পানী দি দিছোঁ, পানী মানে দিলে মানে মছলাটো অকণমান তলত লাগিছে, সেইকাৰণে পানী অকণমান দি দিছোঁ। ৰেড চিলি মানে দি দিলোঁ। ৰেড চিলি দিলে কালাৰটো মানে অকণমান ভাল হয় ন, সেইকাৰণে দি দিছোঁ ৰেড চিলি। আৰু আপোনালোকে কেনেকুৱা মোৰ ভিডিঅ'টো পূৰা শেষলৈকে চাব, কমেণ্ট কৰিবচোন আপোনালোকে কেনেকৈ ভিডিঅ'বিলাক চাব পূৰা শেষলৈকে। এতিয়া মই মছলাটো ভাজি হৈ গ'ল বৰ্তমান। এতিয়া মই বিলাহী দুটা ৰুকি লৈছিলোঁ, এই বিলাহী দুটা দি দিওঁ ইয়াতে মই। বিলাহী মানে এনেকৈ দিলে ভাল লাগে, মানে কালাৰ ধুনীয়া হৈ যায়, মানে মাংসৰ কালাৰ বা যিকোনো চব্জি মানে কালাৰ কিছুমান বিলাহী দিলে কালাৰটো ভাল হৈ যায়। মছলাটো যদি ভালকৈ ভাজা হৈ যায় ন, তেতিয়া কালাৰ ধুনীয়া হৈ যায়। এয়া বিলাহীটো ভাজি মানে মছলাখিনি ভাজি লৰাই আছোঁ, বৰ্তমান লৰাই আছোঁ। লৰাই আছোঁ, ধুনীয়া মছলা মানে ভাজিটো ধুনীয়া হৈছে। আৰু মানে আজি মাংসটো মানে জোল নবনাওঁ, পূৰা এনেকুৱা টাইপৰ বনাম। চাই থাকক আপোনালোকে। ভাজি হৈছে মছলাখিনি ভাজি হৈছে। ইয়াতে মই এতিয়া মাংসখিনি দি দিম। মাংসটো ধুই লৈছোঁ, ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ। আপোনালোকে চাওক, এয়া দি দিলোঁ মাংসখিনি। অলপ মাংস হয়, বেছি মাংস নহয়, অলপ হয়। মাংস এতিয়া অকণমান ভাজি লৰাই থাকিব লাগিব। লৰাই কিনে অকণমান ঢাকন মাৰি দিব লাগিব। ব্ৰইলাৰ মাংস ঢাকন নিদিলেও হৈ যায়, কিন্তু ঢাকন দি দিছোঁ মই বৰ্তমান। আলুৰ লগত আলুটো দি দিওঁ, মানে আলুটো
ভাজি একেলগে মাংসৰ লগতে ভাজি যাব। আলুটো প্ৰথম ভাত ফ্ৰাই কৰি লোৱা নাই, ডাইৰেক্ট আলুটো দি দিছোঁ। একো নাই, আলুটো দিলে মানে ডাইৰেক্ট দিলেও মানে টেষ্টি হয়। বহুত মানুহে মানে আলু ফ্ৰাই কৰি লয় আগতে, কিন্তু মই ফ্ৰাই কৰি নলওঁ, ডাইৰেক্ট মই মাংসৰ লগতে ডাইৰেক্ট ভাজি লৈছোঁ। ধুনীয়া কালাৰ হৈছে চাওকচোন, মাংসটো সিজাই নেদিচোন, এতিয়া বহাইছোঁহে। কালাৰটো ধুনীয়া হৈছে। কেনেকুৱা লাগিছে আপোনালোকে চাব, কমেণ্ট কৰিব দেই। খুব ধুনীয়া কালাৰ হৈছে। খাব লাগিছেনে আপোনালোকৰ? ভিডিঅ'টো চাবচোন, খাব লাগিব আপোনালোকৰ। ধুনীয়াকৈ বনাইছোঁ মাংস। আৰু এতিয়া অকণমান ঢাকন মাৰি দি দিওঁ। ঢাকন মাৰি অকণমান দি দিছোঁ, বেছি জোল নহয়, এনেকুৱা মানে পূৰা শুকানকৈ ভাত বনাম। শুকান নহয়, অকণমান মানে তেল মছলা দি ভাত খাব পাৰি, টেষ্টি হয়। আৰু লগত দাইল আছে, আকৌ দাইল বনাইছোঁ, কিন্তু দাইলটো দেখুওৱা নাই আপোনালোকক। দাইল বনোৱা হৈছে, সেইকাৰণে মাংসটো মানে জোল নবনাওঁ। মাংসটো পূৰা অকণমান পানী দিছোঁ দেই, পানীটো শুকাব লাগিব। এতিয়া মই গৰম মছলা অকণমান দি দিছোঁ, গৰম মছলা গুড়ি পেকেটৰ হেৰি দি দিছোঁ। আলু সিজি গৈছে। এয়া কেনেকুৱা লাগিছে আপোনালোকে চাওক। আৰু মোৰ মাংসটো হৈ গ'ল। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো পূৰা শেষলৈকে চাব। মজা ধুনীয়া হৈছে খাবলৈ, পূৰা